নমস্কাৰ হয় মই আতিকুৰ ৰহমান প্ৰিয় বন্ধু বান্ধৱীসকল শ্ৰদ্ধাৰ ভিউৱাৰ্ছসকল আজি আপোনালোকৰ লগত কথা পাতিম IPL ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অহা 19 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব UAE ইউনাইটেড আৰব এমিৰেট ডুবাইত অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে IPL টিমৰ খেলুৱৈসকল ডুবাইলৈ উৰা মাৰিছে কোন টিম কত থাকিব আৰু কোন হোটেলত থাকিব আবু ধাবি ডুবাইত 7 ষ্টাৰ হোটেলত থাকিব আৰু এই বিষয়ে কোন হোটেলত থাকিব মই কথা পাতিম আহক ভিডিওটো আপোনালোকে চাওক আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব এতিয়া জানি লওক মুম্বাই ইণ্ডিয়ানছ হৈছে মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীৰ টিম এই নীতা আম্বানীৰ টিম থাকিব ST ৰিক্স আবু ধাবি 7 ষ্টাৰ হোটেলত থাকিব এতিয়া হোক কলকাতা নাইট ৰাইডাৰ্ছ থাকিব কিং খান শাহৰুখ খানৰ টিম এতিয়া শাহৰুখ খানৰ টিম থাকিব ৰিটছ কাৰ্টন আবু ধাবি থাকিব আৰু চেন্নাই সুপাৰ কিং মহেন্দ্ৰ সিং ধোনী অধিনায়ক থাকিব চেন্নাই সুপাৰ কিং আৰু চেন্নাই সুপাৰ কিং টিম থাকিব তাজ হোটেল আবু ধাবি তাজ হোটেলটো হৈছে বিশ্বৰ উচ্চতম ডাঙৰ হোটেল ব্ৰুজ খালিফা নিয়াৰ ব্ৰুজ খালিফাৰ ওচৰতে হৈছে তাজ হোটেল আবু ধাবি এই হোটেলত থাকিব চেন্নাই সুপাৰ কিং আৰু ইয়াৰ পিছত আহিছো ৰয়েল চেলেঞ্জাৰ বেংগালোৰ হৈছে বৰ্তমান ভাৰতৰ অধিনায়ক বিৰাট কোহলি অধিনায়ক কৰিব RCB ৰয়েল চেলেঞ্জাৰ বেংগালোৰত আৰু এই বেংগালোৰ যি হোটেলত থাকিব ৱৰ্ল্ড অফ অষ্ট্ৰেলিয়া এই হোটেলত থাকিব এই হোটেল 7 ষ্টাৰ বিলাসী হোটেল এই হোটেলত অত্যাধুনিক হোটেল ইয়াৰ পিছত আহিছো সানৰাইজাৰ্ছ হায়দৰাবাদ থাকিব ৰিটছ কাৰ্টন আবু ধাবিত থাকিব আৰু ইয়াৰ পিছত আহিছো কিংছ 11 পাঞ্জাবৰ টিম থাকিব এই টিমটো থাকিব সফিটেল ডুবাই অত্যাধুনিক হোটেল 7 ষ্টাৰ হোটেল আৰু ইয়াৰ পিছত আহিছো দিল্লী কেপিটেলছ থাকিব প্লেস ডাউনটাউন ডুবাই বন্ধুসকল ইতিমধ্যে আপোনালোকে শুনিলে কোন হোটেলত কোন টিম থাকিব আৰু অহা 19 ছেপ্টেম্বৰৰ পৰা 8 নৱেম্বৰলৈকে IPL খেল অনুষ্ঠিত হ'ব বন্ধু বান্ধৱীসকল যেটো আপোনালোকে বহুতেই IPL প্ৰেমী ক্ৰিকেট প্ৰেমী আপোনালোকৰ নিশ্চয় কোনটো টিম কোনটো দল আপোনালোকে সাপোৰ্ট কৰে কোনটো দলক আপোনালোকে ভাল পায় গতিকে আমাক আপোনালোকে কমেন্টত জনাব আপোনাৰ এইবাৰ IPLত কোনে জিকিব কোনে জয়লাভ কৰিব KKR জয়লাভ কৰিব না কিংছ 11 পাঞ্জাব জয়লাভ কৰিব না সানৰাইজ হায়দৰাবাদ কৰিব না দিল্লী ডাইনামিক কৰিব মুম্বাই ইণ্ডিয়ানছ কৰিব কোন টিম জয়লাভ কৰিব 2020 চনৰ আবু ধাবি ডুবাইত অনুষ্ঠিত IPL গতিকে আপোনাৰ সাপোৰ্টৰ টিম আপোনালোকে কমেন্টত জনাব আৰু আপোনাৰ কোন টিম পছন্দনীয় টিম আমাৰ চেনেলত আপোনালোকে জনাব ভিডিওটো চোৱাৰ কাৰণে অশেষ ধন্যবাদ আৰু আপোনালোকৰ মাজত লৈ আহিম সুন্দৰ ভিডিঅ ধন্যবাদ